নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আমি যাব ওলাইছোঁ নগাঁৱলৈ, আমাৰ নিজৰ ঘৰলৈ। যিহেতু আমি থাকোঁ তেজপুৰত, হাজবেণ্ডৰ চাকৰিৰ বাবে মই আৰু মোৰ হাজবেণ্ড তেজপুৰত থাকোঁ, কিন্তু আমাৰ অৰিজিনেল ঘৰ নগাঁৱত। প্ৰথমে আমি তালৈ যাম, তাৰপিছত মা দেউতাহঁতক লগত লৈ মৰিগাঁৱত এখন বিয়া খাবলৈ যাম। দেৰিয়ে হ'ল, অলপ সোনকালে যাব লাগিছিলে, যিহেতু হাজবেণ্ডৰ ডিউটি থকাৰ বাবে আগবেলা যাব নোৱাৰিলোঁ, পিছবেলা ওলাইছোঁ যাবলৈ। সোনকালে পালেগৈ ভাল পোহৰে, যিহেতু ঠাণ্ডা দিন সোনকালে আন্ধাৰ হয়। আমি ল'ৰা আৰু মই আগতীয়াকৈ আহি গাড়ীত বহি আছোঁ। হাজবেণ্ডে বোলে কিবা এটা পাহৰিলে, আনিবলৈ গৈছে, তেওঁ আহি পালে যাম আৰু। ব'লক তেতিয়াহ'লে ইয়াতে বেছি দেৰি নকৰি গৈ থাকোঁ, আপোনালোকক আকৌ লগ পাই থাকিম। আমি আহি কলীয়াভোমোৰা দলং পাই গ'লোহি। চাওকচোন আকাশখন ইমান ধুনীয়া লাগিছে, ডাৱৰবোৰ। আমি আহি অলপমান ৰাস্তা কাষত ৰৈছোঁ। এইখন হৈছে লাওখোৱা অভয়াৰণ্য। এইয়া দূৰৈলৈকে ইয়াতে অলপ ৰৈছোঁ। তাত চাওক ছাইডত তাঁৰবিলাক ওলমাই থৈছে, হাতী আহে বোলে, তাঁৰবিলাক ওলমাই থৈছে। অলপ ৰৈছোঁ, যাম আৰু আকৌ। আপোনালোকক বেক কেমেৰা কৰি গোটেই পৰিৱেশটো এবাৰ দেখুৱাই আছোঁ ৰ'ব। ৰাস্তাৰ কাষৰ ধানবোৰ চাওকচোন, পকি হালধীয়া হৈ আছে। আমি আহি ঘৰ পাই গ'লোহি। অলপ টাইম হ'ল, মায়ে চাহ বনালে, চাহ তাহ খাই উঠিলোঁ। এতিয়া যাম বিয়ালৈ, মৰিগাঁৱত বিয়া আছে বুলি যে কৈছিলোঁ, তালৈ যাম। মাহঁত ওলাই আছে, ময়ো ওলাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। মই ওলাই কৰি ৰেডি হ'লোঁ বিয়ালৈ যাবলৈ, বাকী মানুহ ওলাই আছে যাবলৈ। আমি বিয়াঘৰ পাই গ'লোহি। এয়া হৈছে বিয়াঘৰৰ পৰিৱেশ, চাওকচোন আপোনালোকে। কালি ৰাতি বিয়াৰ পৰা অহা বহুত দেৰি হৈ গ'ল, প্ৰায় 1টামানেই বাজিলে। সেইবাবে ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। বহুত ভাগৰুৱা নিচিনা লাগে বিয়াৰ পৰা আহি, সেইটো কাৰণে থাকি গ'ল। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।